বোলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি অন্ন বস্ত্ৰৰ ভুঞ্জি নিজাত অন্ন বস্ত্ৰই ভুঞ্জি নিজাত বিপ্ৰদামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি অন্ন বস্ত্ৰ ভুঞ্জি নিজাত ও স্বামী অন্ন বস্ত্ৰ ভুঞ্জি নিজাত এবাৰ কৰিয়া দেখা কি জানিবা কৰে কি পাঙ্গা নহয় জানেই ভগৱান ও স্বামী নহয় জানো তেৱেই ভগৱান বিপ্ৰদামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি অন্ন বস্ত্ৰই ভুঞ্জি নিজাত ও স্বামী অন্ন বস্ত্ৰই ভুঞ্জি নিজাত বিপ্ৰদামোদৰ পত্নীয়ে বিপ্ৰদামোদৰক আহ্বান কৰিলে স্বামী তুমি দ্বাৰকালৈ গৈ কৃষ্ণ গোসাঁইৰ সন্মুখত আমাৰ দৰিদ্ৰতাৰ কথা অৱগত কৰা যদি তোমাৰ পৰম বান্ধৱ কৃষ্ণ গোসাঁই নিশ্চয় আমাক এই দৰিদ্ৰতাৰ অৱসান ঘটাব পত্নীৰ কথা শুনি বিপ্ৰদামোদৰ দ্বাৰকালৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিলে তেতিয়া বিপ্ৰদামোদে ভাবিলে যে মই সুদা হাতখন লৈ পৰম বান্ধৱজনৰ ঘৰলৈ কেনেকৈ যাম আমাৰ অসমীয়া সংস্কৃতিৰ এটা নিয়ম আছে আমি সুদা হাতখন লৈ কেতিয়াও আত্মীয় কুটুম্বৰ গৃহলৈ যাব নোৱাৰোঁ বিপ্ৰদামোদে নিজৰ পত্নীক ক'লে বামুণীৰ বাক্য বিপ্ৰই বুলিলে বাণী বামুণীৰ বাক্য শুনি বিপ্ৰই বুলিলা বাণী বামুণীৰ বাক্য শুনি বিপ্ৰই বুলিলা বাণী বামুণীৰ বাক্য শুনি বিপ্ৰই বুলিলা বাণী মতে চলিবুদা হাতে মতে চলিবু সুদা হাতে
যতনা হেৰা তাকে লৈ দামোদৰ অতিৰম গমনে দ্বাৰকান দৰে চলি যায়। পত্নীগৰাকীয়ে স্বামীৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ বাবে চুবুৰীটোতে চাউল চিৰা কেইটামান ব্যৱস্থা কৰি দিলে। অকল চাউল চিৰা কেইটা ব্যৱস্থা কৰি দিয়াতে পত্নীগৰাকী সীমাবদ্ধ হোৱা নাই। আপোনাসকল জানে ধৰ্মপত্নীসকলৰ এটা দায়িত্ব থাকে। স্বামী যেতিয়া কৰ্তব্যৰ খাতিৰত পৰিয়ালটোৰ মংগলৰ খাতিৰত যেতিয়া ঘৰৰ পৰা বাহিৰ হৈ কোনোবা স্থানলৈ যায়, প্ৰতিগৰাকী আইমাতৃয়ে নিজৰ স্বামীৰ সুবিধা হোৱাকৈ প্ৰয়োজনীয় ব্যৱস্থাখিনি গ্ৰহণ কৰে। ঠিক তেনেধৰণে মহাপ্ৰভুৰ চৰণত আশ্ৰয় বিচাৰি যাব, সাংসাৰিক কথাবিলাক অৱগত কৰিব বিপ্ৰ দামোদৰে পত্নীগৰাকীয়ে কি ব্যৱস্থা কৰি দিছে। যিকেইটা বস্তু তেখেতৰ নহ'লে নহয়, সাধ্য অনুসাৰে ধৰ্মপত্নীগৰাকীয়ে সেইখিনি সংগ্ৰহ কৰি দিছে। বোলে কানিৰ টোপলি আনি দিলা বান্ধি, বামুণীয়ে দিলে যত তাকে লৈ দামোদৰ অতিৰম গমনে দ্বাৰকান গৰে চলি যায়। বিপ্ৰ দামোদৰ দ্বাৰকালৈ যাত্ৰা কৰিলে। অ হে বিপ্ৰজাই দ্বাৰকান গৰে, হে বিপ্ৰজাই দ্বাৰকান গৰে। ও হে বিপ্ৰজাই দ্বাৰকান গৰে, হে বিপ্ৰজাই দ্বাৰকান গৰে। বিপ্রজাই দ্বারকান গরে, হে বিপ্রজাই দ্বারকান গরে। বিচাৰিয়া কৃষ্ণ ৰমে, হে বিপ্ৰজাই দ্বাৰকান গৰে, হে বিপ্ৰজাই দ্বারকান গরে। হে বিপ্রজাই দ্বারকান গরে, হে বিপ্রজাই দ্বারকান গরে। বিচাৰিয়া কৃষ্ণ ৰমে, হে বিপ্রজাই দ্বারকান গরে, হে বিপ্রজাই দ্বারকান গরে। হে বিপ্রজাই দ্বারকান গরে। ও হে বিপ্রজাই দ্বারকান গরে, হে বিপ্রজাই দ্বারকান গরে। হিমতে বিপ্ৰদেৱে কৰিলে গমন, পথ চিন্তিলে বিপ্ৰে কৃষ্ণৰ চৰণ। ভগৱান কৃষ্ণৰ চৰণ চিন্তা কৰি দামোদৰ বিপ্ৰ দ্বাৰকালৈ আহি আছে। পতি পত্নীৰ যদি চিন্তাবিলাক যদি ইতিবাচক হয়, পত্নীগৰাকীয়ে প্ৰতি মুহূৰ্ততে স্বামীৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ বাবে যি ব্ৰত কৰি আছে, সাংসাৰিক সংসাৰখন পৰিচালনা কৰোঁতে বিপ্ৰ দামোদৰে যি ব্ৰত কৰি আছে, সেয়া আমালৈ দি থৈ যোৱা অমৃতময় নিদৰ্শন। বোলে যাই বিপ্ৰ দ্বাৰকা কচলি, পাইলা বিপ্ৰ দ্বাৰকা নগৰী। ইয়াত দামোদৰ বিপ্ৰ সঁচাকৈ সেই দ্বাৰকাৰ পালে। এজন ভগৱান কৃষ্ণৰ পৰম বান্ধৱ বিপ্ৰ দামোদৰ দ্বাৰকা আহি পালেহি। এই বৃদ্ধ ব্ৰাহ্মণজনী কি কৰিব এতিয়া? ৱাদিনাকে হ'ল, কোনফালে গ'লে জগতৰ ঈশ্বৰক পাব। আপোনাসকলে জানে অন্তৰ্যামী ভগৱন্ত নিজেই ওলাই আহিলে। কৃষ্ণ কি কৰিলে? কৃষ্ণে যে নকৰিলে শৈশৱৰ সখা শৈশৱৰ সখা মোৰ বিপ্ৰ দামোদৰ। যাই বিক্ৰম দ্বাৰকাত চলি, পাইলা বিক্ৰম দ্বাৰকা নগৰী। দ্বাৰকা নগৰী
লাগি তাংক স্বৰ্ণ দিলা পাৱ ধুৱাই কৃষ্ণদেৱে পদ জল লৈলা বহিবাক লাগি তাংক স্বৰ্ণ আসন দিলা বিপ্ৰে যেন দেখিল কৃষ্ণ সম বন্ধু হৈব কৃষ্ণ সম বন্ধু হৈব তাই তাৰকা কচলি পাইলা বিক্ৰম তাৰকা নগলি তাৰকা নগলি কৃষ্ণ যেন কৰিলে শৈশৱৰ সখা মোৰ বিপ্ৰদামোদ শৈশৱৰ সখা মোৰ বিপ্ৰদামোদ শৈশৱৰ সখা মোৰ বিপ্ৰদামোদ আপোনাসকলে জানে ভগৱান কৃষ্ণই এই বিপ্ৰদামৰ আখ্যানটোৱে আমাৰ জীৱনত বহুখিনি প্ৰভাৱ পেলায় আচলতে বিপ্ৰদামৰ আখ্যানে আমাক এই কথা বাৰে বাৰে কৈছে নিজে ৰজা সূৰ্য দেৱতাক তেখেতে নিৰ্দেশ দিব পাৰে সূৰ্য তুমি আজি উদয় নহবা সূৰ্য সেইদিনা উদয় নহব সূৰ্য দেৱতাক যদি নিৰ্দেশ দিয়ে তুমি অস্তও নাযাবা দিনমণি হয়তো অস্তও নাযায় তেনে এজন সমস্ত জীৱ জগতৰ অধিকাৰী মহাপ্ৰভুৱে কি কৰিলে সেই বিপ্ৰদামোদৰৰ মলিয়ন পোচাক পিন্ধি অহা বৃদ্ধ ব্ৰাহ্মণজনক ভিকৌ ব্ৰাহ্মণজনক পাৱ ধুৱাই কৃষ্ণদেৱে পদ জল আজিকালি কিছু ডাঙৰ মানুহে নিজৰ বন্ধু যদি অৱস্থা বেয়া হয় মাত এষাৰ মাতিবলৈও বেয়া পাব কিছুৱে কিন্তু সেই জগতৰ ঈশ্বৰে কি কৰিলে সেই বৃদ্ধ ব্ৰাহ্মণজনক ভৰি ধুৱাই পদজল শিৰত ল'লে কাক দেখাইছে আমাক দেখাইছে অতিথি দেৱাই হ'ব অতিথি যেনেকুৱাই নহওক তোমাৰ কাৰণে দেৱতা অতিথিক দেৱতা জ্ঞান কৰিবই লাগিব এয়া সাংসাৰিক দায়িত্ব বহিবাক লাগি তাংক স্বৰ্ণ আসন দিলা যিজনে কাহানিও সোণ নাই দেখা সোণৰ সিদিনা তেওঁ বহিবলৈ আসন দিলে তেতিয়া তেওঁ সপোন দেখাৰ নিচিনা হৈছে বিপ্ৰে যেন দেখিল সপোন হয় কৃষ্ণ সম বন্ধু মোৰ হৈব কৃষ্ণ সম বন্ধু মোৰ হৈব তাৰকা কচলি পাইলা বিক্ৰম তাৰকা নগলি তাৰকা নগলি কৃষ্ণ যেন কৰিলে শৈশৱৰ সখা মোৰ বিপ্ৰদামোদ শৈশৱৰ সখা মোৰ বিপ্ৰদামোদ শৈশৱৰ সখা মোৰ বিপ্ৰদামোদ আপোনাসকলে জানে ভগৱান কৃষ্ণই বিপ্ৰদামোদক বৰ মৰম কৰে হে ৰাম গুৰু গৃহ নানা কথা আলোচ্য কৰিলা বিপ্ৰৰ গাহস্থ কথা কৃষ্ণে নুশুনিলা ভগৱান কৃষ্ণৰ সান্নিধ্য পাই বিপ্ৰদামোদৰ পৰম আনন্দ মিলিলে কিন্তু বিপ্ৰদামোদে ভাবি আছে যে প্ৰভু কেতিয়া কম মই সাংসাৰিক কথাবিলাক কিন্তু ঈশ্বৰে ঋষিৰ গৃহত যিখিনি ঘটনা পৰিঘটনা হ'ল সেইখিনি আলোচনা কৰিছে কিন্তু তোমাৰ সংসাৰ হ'লনে নাই হয় এইখিনি কথা কিন্তু ভগৱান কৃষ্ণই অতি তাৎপৰ্যপূৰ্ণভাৱে বিপ্ৰদামোদৰ সৈতে আলোচনা কৰা নাই দামোদৰ বিপ্ৰই ভাবিছে যে মোক সুধিব প্ৰভুৱে সাংসাৰিক কথা তেতিয়া অৱগত কৰিম যে প্ৰভু আমি নিজে কেতিয়াবা ভাবোঁ নহয় কেতিয়াবা কিবা এটা পালে খুজিম দেই বৰ চলিবলৈ টান হৈছে এতিয়া বিপ্ৰদামোদৰে হয়তো তেনে মন এটা লৈ ভগৱান কৃষ্ণৰ ওচৰত ভাবিছে কিন্তু ঈশ্বৰে সেই সুবিধা দিয়া নাই হেৰা অন্তৰ্যামী হৰি পাছে সকলো জানিলা বিপ্ৰ চাউল চিৰা আপুনি খুজিলা চাউল চিৰা তুমি মোলৈ কি আনিছা এতিয়া বিপ্ৰদামোদে কৈছে মই প্ৰভু তোমালৈ একো অনা নাই বিপ্ৰদামোদৰ হয়তো এনেকুৱা এটা ভাৱ হৈছে যে ৰাজ আট্টালিকাত সোণৰ পাত্ৰত ভগৱানৰ সন্মুখত মলিয়ন মোনাখনত লৈ অহা কুচিত বামুণী তেওঁৰ পত্নীগৰাকীয়ে মলিয়ন হাতখনেৰে আৰ ঘৰৰ পৰা তাৰ ঘৰৰ পৰা ভিক্ষাবৃত্তি গ্ৰহণ কৰি বুটলি অনা চাউল মুঠি কোনহতে ভগৱান ঈশ্বৰৰ ওচৰত অৰ্পণ কৰে তেওঁ সাহস হোৱা নাই কিন্তু অন্তৰ্যামী ভগৱন্তৰ কাৰণে সৰু বৰ কোনো নাই সকলো প্ৰাণীয়ে তেওঁৰ জীৱাত্মা তেওঁ সকলোকে নিজৰ বক্ষস্থলত স্থান দিছে অন্তৰ্যামী হৰি পাছে সকলো জানিলা বিপ্ৰৰ চাউল চিৰা আজুৰিয়া নিলা আজুৰিয়া নিয়া কৃষ্ণে তাকলৈ খাইলে ৰুক্মিণী দেৱীয়ে আহি হাতত ধৰিলে এতিয়া
চাউল চিৰা টানি আনি ভগৱানে গ্ৰহণ কৰিলে ৰুক্মিণী দেৱী আহি ভগৱানক কৈছে তুমি আৰু গ্ৰহণ নকৰিবা এই নামখাৰ গাই থাকোঁতে কেতিয়াবা ভাবোঁ মই যেনিবা আমাৰ যদি ভাল বন্ধু এজন মহানগৰত থাকে তেওঁলৈ যদি আমি কিবা এটা টোপোলা লৈ যাওঁ তেওঁ গ্ৰহণ কৰিবৰ সময়ত যদি তেওঁৰ পত্নীয়ে যদি তেওঁ গ্ৰহণ কৰিবলৈ নিদিয়ে মোৰো দুখ লাগিব আপোনাৰো দুখ লাগিব হয়তো বিপ্ৰদামোদৰো তেতিয়া মনত হয়তো এটা ভাৱ হ'ল তেওঁৰো এগৰাকী পত্নী আছে তেওঁৰ পত্নীগৰাকীয়েও তেওঁ সাংসাৰিক উন্নতিৰ কাৰণে নিজৰ স্বামী কৃষ্ণৰ ওচৰলৈ যোৱাচোন ভগৱান কৃষ্ণ তোমাৰ পৰম বান্ধৱ নিশ্চয় কৃষ্ণই আমাক মংগল কৰিব তেতিয়া তেওঁ সাংসাৰিক কথা মনত পৰিছে সেইকাৰণে মাধৱ পুৰুষে খুব সুন্দৰভাৱে লিখিছে ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় ব্ৰহ্মাকে আদি কৰি নিদৰ্শৰ দেৱতাই ঈশ্বৰৰ মায়া বুজি পোৱা নাই বিপ্ৰদামোদেনো কেনেকৈ বুজি পাব ঈশ্বৰে কি লীলা কৰিছে তেওঁ গাহস্থ সংসাৰৰ কথা মনত পৰিলে পত্নীগৰাকী কেনেকৈ আছে কি কথা গতিকে তেওঁ গাহস্থ সংসাৰৰ কথা ভাবি ভগৱানৰ ওচৰৰ পৰা বিদায় ল'লে আৰু ভগৱন্তক তেওঁ প্ৰাৰ্থনা কৰিছে আত্মাৰ ভিতৰতে পৰমাত্মাক তেওঁ আহ্বান জনাইছে প্ৰভু মোৰ দুখ হ'ল মই ভকত হৈ তোমাৰ ওচৰলৈ যদি ভক্তি বিচাৰি আহিলোহেঁতেন তুমি মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিলা কিন্তু মই ভকত হৈ তোমাৰ ওচৰলৈ ভোগ বিচাৰি আহিলোঁ মই স্বাৰ্থকেন্দ্ৰিক হৈ আহিলোঁ মুক্তিত নিস্পৃহ হ'ব লাগিছিল মই মুক্তিত নিস্পৃহ হ'ব নোৱাৰিলোঁ তোমাৰ ওচৰলৈ মই ভোগ বিচাৰি আহিলোঁ মোৰ মনোবাঞ্ছা তুমি পূৰ্ণ নকৰা নেলাগে কৰিব মোৰ সমস্ত অপৰাধ তুমি ক্ষমা কৰা আৰু মোৰ পত্নীক একমাত্ৰ তোমাৰ চৰণত অচলা ভগৱতী দিয়া এনেধৰণে সংসাৰিক দায়িত্ব কথা বুজি মহাপ্ৰভুৰ চৰণৰ পৰা তেওঁ এদিন বিদায় ল'লে মন দুখে বিপ্ৰ দেৱে গৃহে চলি গলা জগত ঈশ্বৰে মোক একোটি নিদিলা জগতৰ ঈশ্বৰে বিপ্ৰদামোদৰক একো নিদিলে আমাৰ কি হয় অভাৱ অনাটনে যেতিয়া আমাক প্ৰত্যাহ্বান জনায় আমি যদি কোনোবা এজন মানুহক কওঁ ককাইদেউ ৰাতিপুৱালৈ মোক টকা 200 দিব পাৰিবানে সেই ব্যক্তিজনে যদি আমাক কয় তুমি কালিয়ে কোৱা হ'লে দিলোহেঁতেন মই দুপৰীয়া দিব নোৱাৰোঁ নহয় সেই টকা 200 টকাটোৱে হওক বা 500 টকাটোৱে হওক বা 1000 টকাটোৱে হওক যেতিয়ালৈকে কৰ্ম সম্পাদন কৰিব নোৱাৰোঁ আমাৰ দৰে মানুহবিলাকে সেই মানুহজনক আমি ভাল বুলিও শলাগ ল'ব নোৱাৰোঁ কাৰণ তেওঁ আমাক সময়ত সহায় নকৰিলে সেইকাৰণে তেওঁৰ প্ৰতি আমাৰ দৰে মানুহৰ ভাল ভাৱ সৃষ্টি নহয় কিন্তু ভগৱানক উৰেটো জীৱন কৃষ্ণৰ চৰণতে জীৱন অৰ্পণ কৰিছে যৌৱন অৰ্পণ কৰিছে পত্নীগৰাকীৰ আগত বাৰে বাৰে অংগীকাৰ কৰিছে যে কৃষ্ণ বিনে গতি নাইও নাই কৃষ্ণ বিনে গতি নাইও নাই সেই কৃষ্ণই দেখোন সংকটকালত একো নিদিলে পত্নীয়ে যদি তুচ্ছতাছিল্য কৰে কি হ'ব অৱস্থা কিন্তু ঈশ্বৰে একো নিদিলে তথাপিতো কৃষ্ণ নাম মুখত তথাপিতো কৃষ্ণ নাম মুখত মন দুখে বিপ্ৰ দেৱে গৃহে চলি গলা জগত ঈশ্বৰে মোক একোটি নিদিলা তথাপিতো কৃষ্ণ নাম মুখত দিলা তথাপিতো কৃষ্ণ নাম মুখত দিলা পাইলা বহুত দেখিলন্ত গৃহভূমি নোহে আপোনাৰ মন দুখে বিপ্ৰ দেৱে গৃহে চলি গলা জগত ঈশ্বৰে মোক একোটি নিদিলা তথাপিতো কৃষ্ণ নাম মুখত দিলা তথাপিতো কৃষ্ণ নাম মুখত দিলা তথাপিতো কৃষ্ণ নাম মুখত দিলা বিপদ অকলে নাহে বিপদ যেন লগে ভাগে আহে বিপ্ৰদামোদৰক বিপদে লগেই নাৰাখে
কৃষ্ণৰ কথা চিন্তা কৰি কৃষ্ণৰ ওচৰলৈ গ'ল। কৃষ্ণই দেখোন একো নিদিলে। ঘৰখনত বা গৈ কি হ'ল? এই সংশয়ে বিপ্ৰদামোদৰক খুলি খুলি খাইছে। তাৰ মাজতে পৰমাত্মা বস্তুক কেতিয়াও এৰি দিব নোৱাৰে। হৃদয়ত কৃষ্ণ বস্তুক লাগিবই। দুদুল্যমান অৱস্থা এটালৈ বিপ্ৰদামোদৰ কৃষ্ণৰ চৰণ চিন্তা কৰি আহি আছে। কিন্তু তেওঁ বিপদ লগ্নেৰা হ'ল। এহিমতে বিপ্ৰদেৱ পাইলা বহু দূৰ দেখিলন্ত গৃহভূমি নোহে অ সংকটে পৰিলো বুলি প্ৰভুক মাতিলা। আমাক লাগিয়া প্ৰভু কিনো কৰা। নিজৰ ঘৰখনলৈ আহিছে। এইখন দেখোন নিজৰ ঘৰ গাঁও নহয়, ক'ৰবাতহে আহি ওলালেহি তেওঁ। সেই প্ৰভু আকৌ মহাপ্ৰভুৰ চৰণতে তেওঁ আত্মনিবেদন কৰিছে। প্ৰভু, তুমি মোক সমস্ত অপৰাধৰ পৰা উদ্ধাৰ কৰা, সমস্ত পাপৰ পৰা তুমি মোক মুক্তি দি তোমাৰ চৰণত অচলা ভকতিহে দিয়া, মোক সঠিক পথৰ সন্ধান দিয়া। ঈশ্বৰৰ চৰণতে তেওঁ আত্মনিবেদন কৰিছে। আপোনাসকলে জানে, ভকতৰ বৎসল হৰিয়ে ভকতক কেতিয়াও এৰি নিদিয়ে। বিপ্ৰদামোদৰৰ মনোবাঞ্ছা পূৰ্ণ কৰিছে। আৰু বিপ্ৰদামোদৰৰ সেই কুচিত পত্নীগৰাকী সুৰক্ষী যুৱতীলৈ ৰূপান্তৰ ঘটিছে। এগৰাকী দীপ্তিপ কন্যা হিচাপে তেওঁৰ সন্মুখত আহি এগৰাকী দীপ্তিপ যুৱতী সদৃশ ৰমণী আহি থিয় দিছে। আৰু স্বামীক কৈছে, দাসীৰ হিতে আহে বিপ্ৰৰ বামণি। চোৱা স্বামী কৃষ্ণই দিলে ঐশ্বৰ্য বিভূতি। নেৰিবা নেৰিবা স্বামী কৃষ্ণ ভক্তি। নেৰিবা নেৰিবা স্বামী কৃষ্ণ ভক্তি। দাসীৰ হিতে আহে বিপ্ৰ বামণি। চোৱা স্বামী কৃষ্ণই দিলে ঐশ্বৰ্য বিভূতি। নেৰিবা নেৰিবা স্বামী কৃষ্ণ ভক্তি। নেৰিবা নেৰিবা স্বামী কৃষ্ণ ভক্তি। পুরন